শুভ ৰাতিপুৱা সকলোলৈ আৰম্ভ কৰিছোঁ ভিডিঅ' এটা। বলক ভিডিঅ'টো চাই লওঁ। এই ঘৰ ঘৰত থাকিবলৈ বেয়া পায়, এই লোকৰ ঘৰত থাকিবলৈ ভাল পায়। যা তোক নামাতো, যা তোক মাতিলে নোৱাৰিম, নামাতো তোক, যা। ৰাতিপুৱা ঘৰত থাকিব লাগে, ঘৰত নাথাকে মই পিছে কি হ'ল? নেমাটো ক'লে নুশুনে, মাতি থাকিব। ভাত খাবলৈ নাহিলে ৰাতি, তোৰ ভোক নাথাকে নেকি? এইটো দেখ আকৌ মতা নহ'ল তাত দুবাৰ মতিছে। বাগানখন ক'লা হৈ গ'ল, পুৰা ঠিকা ছিঙিলে মানুহবিলাকে। ধেৰ পইচা কামাইছে বাগানত পাত লৈ। গুড মৰ্ণিং, ফুৰিবলৈ গৈছোঁ ৰাতিপুৱাই উঠি ভিডিঅ' অকণ কৰিছোঁ। ভালেই নাই জনাব, উঠিলে নে শুই আছে তাক জনাব দেই কমেণ্টত। এই মুটি গৈছে। পিছত এটা লগাই আহিছিলে তাৰ কুকুৰটো বাৰু এইফালে আছে পাতখিনি চাব আপোনাৰ চফা কৰি। ওপৰ ওলাই আহিলে ইমান ভাগৰ লাগে, টোপনি ধৰে গধূলি সময়তে। ভাতটো খোৱাৰ পিছত ভাতৰ নিচা ধৰিলে টোপনি যাওঁ, খালি টোপনিয়াই আছোঁ মই। এই তোমাৰ দৰৱটোৰ পৰা এনেকুৱা হৈছে, মোকতো সোৱাদেই লাগিলে ন। মইনো পেট ভৰাই খালে ভাত থাকিলে। তুমি যে দৰৱটো খালে, দৰৱটো খোৱাৰ পাছত খাইছা। তো সেইটো কাৰণে কৈছোঁ, তুমি যে দৰৱটো এঘণ্টামানৰ আগত খাই দিবা, নহ'লে যে ভাত খোৱাৰ পাছত খাবা, তেতিয়াহে ভাল পাবা। আজিতো খালে পেটত খাই দিবা আকৌ, তেতিয়ালৈকে মুখত ঠাৰিটো নাথাকিব, নহ'লে জিভাখন লাগি থাকিলে সেইকাৰণে সোৱাদ পোৱা নাই তুমি। এই দৰৱকেইটাই তেনেকুৱা। ফুলাটো ভৰিটো কমিছে। এইটো কিডনী কোনো কথা নহয়, এইটো যে মানে কিবা কাৰণত পানী চানী জমা হৈ গ'লে জেগাত যে এইটো হয় চাগে নেকি। আকৌ এসপ্তাহ পিছত মাতিছে যে গ'লেহে হ'ব। গোটেইকেইটা দৰৱ খাই দিলে আৰাম পাব। নহয়, যিমানকেইটা খাবলৈ দিছে যে খৰচটো শেষ কৰি আকৌ মানুহ কেনেকুৱা হৈ যায় ন। মানুহ সলনি হ'বলৈ 1 মিনিট সময় নালাগে ন, চাৰ্টিফিকেট দিবৰ কাৰণে। ইমান ভাল কৈ দিব, এটা এনেকুৱা এটা কাণ্ড হৈ যাব। সেইটো চাওক, তাৰ মহান চাওক গলগছ পানী হৈ যায়। ৰজাটো প্ৰজা হৈ যায়, প্ৰজাটো ৰজা হৈ যায় ন। ফিল্ডখন মানুহ এটা মাছ ধৰি গৈছে মানে। এই বান্ধেহে চাগে গাহৰি গৰু ফিল্ডখন, গাহৰি গৰু বান্ধেহে আকৌ ফিল্ডখন। নেখেলেই চাগে আজিকালি গাহৰি বান্ধিবলৈ। ঘৰটো ধুনীয়া কিয় অফিচ এটা হ'ব ন ইয়াত। শ্ৰীপুৰীয়া স্কুল ফিল্ড পালোহি। ইয়াতে এটা ঘৰ হৈ আছে, চৰকাৰী ঘৰ।
ইয়াত কি অফিচ বনোৱা হ'ব চাগে, ইমান ধুনীয়াকৈ। এখন চুইপাৰ স্কুল, অংগনবাড়ী কেন্দ্ৰটো এইডোখৰতে আছে, অকণমানকৈ দেখাইছোঁ। এইটো অংগনবাড়ী কেন্দ্ৰটো হৈ আছে। আৰু এখন হৈছে ফিল্ডখন, দেখিছে এনেকুৱা ফিল্ডখন, ইয়াত খেলিব পাৰে আৰু খেলে ল'ৰা ছোৱালীবিলাকে। তাৰপিছতে ইয়াত অফিচ এটাৰ কাৰণে ঘৰ এটা বনি আছে, আৰু সিটো চাইডে আছে স্কুলখন। আৰু এখন আছে এইফালে সাৰ্বজনীন ইংৰাজী প্ৰাথমিক বিদ্যালয় নে মধ্য ইংৰাজী বিদ্যালয় ন, সেইবোৰ দেখাইছোঁ আপোনালোকক। আমি নচিবা স্কুল বুলি কওঁ। এতিয়া কি লিখা আছে দেখাই দিম। এখন অংগনবাড়ী কেন্দ্ৰটো দেখিছোঁ, লিখা আছে সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়খন। এই ইয়াত আছে এটা ক্লাব, ইয়াত বিহু চিহু কিবা কিবি উদযাপন কৰা হয়। ইয়াত চাওক এইখন স্কুলখন, এইটো দেখিলে সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয় নচিপুৰীয়া এখন স্কুল। ধুনীয়া মস্তি খালী ল'ৰা ছোৱালীবিলাকে আৰু শিক্ষাবিলাক কেনেকুৱা আকৌ স্কুলখন মস্তি লাগিছে। পৰিৱেশটো চাওক, ফুল ধুনীয়া চাৰিওফালে। ক্লাব ঘৰ ফিল্ডৰ কিনাৰতে আছে। ইয়াতে বিহু কিবা কিবি ফাংচন কিবা কিবি পতা হয়, আৰু লক্ষী পূজা সৰস্বতী পূজা এইবিলাক পতা হয়। দেখিলে আপোনালোকক ৰাতিপুৱাই দেখাই দিলোঁ অলপ। এইটো মোৰ পিছফালৰ পৰা দেখিছে ক্লাব ঘৰটো, ৰাস্তাটো। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ খোজকাঢ়ি। অকণমান ফুৰি দিলোঁ মৰ্ণিঙতে, আপোনালোকক দেখালোঁ পৰিৱেশটো। আপোনালোকে চাই ক'ব। আমাৰ ঘৰৰ পৰা আমাৰ নচিৰ পৰা বেছি দূৰ নহয়, আৰু যিটো ৰাস্তাত আহিছোঁ এই ৰাস্তাটো ওলাইতো আপুনি নমাটি ওলাব পাৰে। যদি আপুনি কেনেবাকৈ নাহকতে যাওঁ বুলি ওলাই আহিছে, তেতিয়া এই ৰাস্তাটোত গ'লে আপুনি সোনকালে নমাটি ওলাব পাৰিব। নহ'লে আপুনি তিনিআলি হৈ ঘূৰিব লাগিব। তিনিআলি হৈ ঘূৰিলে অকণমান দূৰ হয়। আৰু আমাৰ গাঁৱৰ মানুহবিলাকে মানে ইয়াত নমাটিত এটা SBI মানে শাখা হেৰি আছে, চেণ্টাৰ আছে। তাতে সকলোৱে পইচা পাতি ৰাখে আৰু উলিয়াবলৈ সুবিধা হয় তাৰ পৰা পইচা নককে। সেই তালৈ যায় CFC হয় সেইটো চেণ্টাৰটো। আপোনালোকক কৈছোঁ, যদি কেনেবাকৈ আপোনালোকে শ্বৰ্ট ৰাস্তা বিচাৰে এই ৰাস্তাটোত যাব পাৰে, আৰু এই ৰাস্তাটোত গৈ নমাটিত ওলাব পাৰে। নমাটি মানে সেইডোখৰ পাৰ্বতীপুৰ তিনিআলি বুলি কয়। তো আপোনালোকে কোনোবাই নতুনকৈ আহে ৰাস্তাটোত সোমাই যায়, চিনি নাপাব পাৰে। সেয়েহে আপোনাক কৰিছোঁ, এইডোখৰ নমাটি বুলিও কোৱা হয় আৰু পাৰ্বতীপুৰ তিনিআলি বুলি কয়। কিন্তু পাৰ্বতীপুৰ তিনিআলি সেইফালে সোমাই আহিলে আপুনি পাৰ্বতীপুৰ বাগানখন অকণমান মই এতিয়া যোনটো ৰাস্তাত আহিছোঁ এইডোখৰ নচিপুৰা ফিল্ডৰ ওচৰত কণ্টেক্ট হৈছে, আৰু সেইডোখৰৰ পৰা সিটো চাইডে যাব লাগিব। আৰু এই চাইডে আমাৰ ঘৰ আছে। আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় গম পাব। আৰু ৰাস্তাবিলাক এতিয়া গাঁৱলীয়াবিলাকৰ পকা হৈছে, আৰু যিহেতু আপোনালোকে গম পায়, এই আপোনালোকক দেখাই দিছোঁ চব ৰাস্তা। সেই ধুনীয়া মস্তি, মানে কোনো প্ৰব্লেম নহ'ব, অসুবিধা নহ'ব। গাড়ী লৈ আহিলেও আপোনালোকে ইমান ধুনীয়া ৰাস্তা দেখিছে, পকা জিলিকি গৈছে। মই আপোনালোকে কৈছোঁ, খালি দুইফালে অকণমান জাবৰ, মানে গোটেই জাবৰ জোঁথৰে এইবিলাক হেৰি হৈ আছে আৰু ঢাক খাই আছে। কিন্তু দুই চাইডটো যদি কাটি চফা কৰি দিয়া যায় ৰাস্তাটো ধুনীয়া লাগিব। চব মানুহবিলাক এতিয়া গাঁৱলীয়া মানুহবিলাক মানে অলপমান উন্নত হৈছে, আৰু গেট চেটবিলাক পকা কৰিছে। এনেকৈ গেট এখন লগাই দিছে, দেখিছে। আমাৰো এখন গেট লগাম বুলি ভাবি আছোঁ, কিন্তু লগাব পৰা নাই। আৰু এইটো চাইডে আপোনালোকক দেখাই দিছে তিনিআলি বাগানখন। আপোনালোকে দেখিছে যিহেতু মুম্বাই, মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁহে। এইফালে আছে তিনিআলি বাগান, আৰু এইফালে ৰাস্তাটোত গৈছোঁ যিহেতু সেয়া মালিক গৈছে, দেখাইছোঁ আপোনালোকক। মানুহজন গৈ আছে, মোতকৈ আগবাঢ়ি গ'ল দেখিলে, আৰু মই পিছ পৰি গ'লোঁ। এয়া গৈ আছে। সেইবিলাক বন্ধুসকল, আপোনালোকক কি ক'ম, ৰাতিপুৱাতে ভিডিঅ' এটা বনাবলৈ মানে প্ৰস্তুত কৰিবলৈ মই মোবাইলটো লগত লৈ আহিলোঁ, আৰু আপোনালোকক ইমানখিনি ক'লোঁ। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে সকলোৱে মোক মৰম আশীৰ্বাদ দিব, আৰু আপোনালোকৰ মৰম বুটলিবৰ কাৰণে মই ইউটিউব চেনেলটো খুলি লৈছোঁ। আৰু আপোনালোকে মোক সকলোৱে সহায় কৰিব। মানে কি, সময় নাই, তথাপিতো মানে চেষ্টা কৰিছোঁ। আৰু মই ভাল ভাল ভিডিঅ' দিবও পৰা নাই আপোনালোকক। মানে কি ক'ম, আপোনালোকক 4th গ্ৰেডৰ পৰীক্ষা দিম বুলি এপ্লাই কৰি ল'লোঁ, কিন্তু এতিয়া পঢ়িবলৈ সময় নাই। মানে গধূলি সময়ত কাম বনবিলাক কৰাৰ পাছতে আৰু গম পায়ে ন, টোপনিয়ে ধৰে। ভাত খোৱাৰ পিছত ভাতৰ নিচা ধৰে মোৰ, টোপনিয়ে থাকোঁ। আৰু পঢ়োঁতে কাঁহী বাতি বাচন বৰ্তন লগত পঢ়োঁতে গৈ যায় দিনটো। আৰু গধূলি সময়ত খাই বৈ লোৱাৰ পিছত টোপনি ধৰে, কিতাপ পঢ়িম বুলি মানে ভাবি লওঁ, সাজু হৈ লওঁ। সাজু হৈ যোৱাৰ পিছত টোপনিয়ে থাকোঁ এনেকৈ। আৰু মালিকে কয়, কি হ'ল এনেকৈ কৈ থাকে। আৰু আপোনালোকক সেয়ে মই আপোনালোকক কৈছোঁ, আপোনালোকে টোপনি ধৰে নে নধৰে? মোৰতো পূৰা টোপনি ধৰে, ইমান টোপনি ধৰে।
নে ক'বই নালাগে, আমালৈকে খঙাই যায় মোক। মানে ইভাগে ঠিকে থাকোঁ, কিন্তু কিতাপ পঢ়াৰ সময়তে টোপনি হেঁচা মাৰি থাকে। কি হয় কাৰণে ধৰি নাজানো আৰু। ইমান চেষ্টা কৰিছোঁ অকণমান বোলো চাওঁচোন, ইমান বছৰ পঢ়া নাই আকৌ এক্সামটো দিবৰ কাৰণে মই এতিয়া ফৰ্ম ফিল আপ কৰি লৈছোঁ, আৰু এতিয়া মই যদি নপঢ়িম কি হ'ব। কিন্তু কিতাপ পঢ়িলেই টোপনি ধৰে, কিতাপ পঢ়িলেই টোপনি ধৰে। আপোনালোকৰ টোপনি ধৰেনে কেনেবাকৈ ক'ব। আমাৰ টোপনি আমাৰ ল'ৰা ছোৱালীবিলাকক ক'ত কেলৈ টোপনি নধৰিব বাৰু কওকচোন। আৰু আমি সিহঁতক গালি পাৰি থাকোঁ, কৈ থাকোঁ, নপঢ়িলে খং কৰোঁ, গালি পাৰি থাকোঁ। সিহঁতৰতো টোপনি ধৰে, কিন্তু আমি সেইটো সময়ত বুজি নাপাওঁ ন, পূৰা পিটনকে দিওঁ আৰু নহ'লে গালিকে পাৰি থাকোঁ। মইতো আমাৰ বেটা যেতিয়া নৱোদয় পৰীক্ষা দিব লৈছিলে তেতিয়া কথা এটা কালি মনত পৰিছে। যেতিয়া টোপনিয়াই থাকে তেতিয়া মানে নি মেলি এটা মুখখন ধুৱাই দিওঁ। আৰু এতিয়া মানে মই নিজে যেতিয়া গম পাইছোঁ, এতিয়া ইমান টোপনি ধৰে বোলো পঢ়োঁতে, কিহৰ কাৰণে ইমান টোপনি ধৰিব লাগে বোলো। কিন্তু পঢ়াৰ কোনো ধৰিছে মোৰ। আৰু ল'ৰাটো যেতিয়া পঢ়িছিলে, যেতিয়া তাৰ টোপনি হৈছিলে, মানে কিতাপ পঢ়ি থাকে, মইতো ভাত চব্জি বনাই থাকোঁ, গৈ মেলি যেতিয়া চাওঁ ভাতটো চাব লাগে, যেতিয়া ল'ৰাটোকো পঢ়াটো চাব লাগে, সি যেতিয়া টোপনিয়াই থাকে মানে কেতিয়াবা টোপনিয়াই যায়গৈ আৰু আকৌ মানে তাক মানে ধৰি টানি নি মানে মুখখন ধুৱাই আকৌ পিঠিত পঢ়িবলৈ মানে লগাই দিওঁ। এই টোপনি ধৰিছে কৈ থাকে, তথাপিতো পঢ়ি থাক বুলি কৈ দিওঁ, সময় নাহা বুলি কওঁ। কিন্তু এতিয়া দেখিছোঁ মই নিজে, তাৰ সময়ত কিন্তু মোৰ টোপনি ধৰা নাছিলে, মই তাক বুলিয়ে কৈয়ে আছিলোঁ, তাৰ ওচৰতে বহিছিল। কিন্তু এতিয়া কি হৈছে, মই নিজে পঢ়াৰ সময়ত মানে ইমানে টোপনি ধৰে, টোপনিত ক'বই নোৱাৰোঁ, টোপনিয়ে থাকোঁ। এতিয়া মানুহজনে মোক কৈছে, তুমি ভাল পৰীক্ষা দিবা আৰু দেই, তুমি কাঁহী বাতিৰ লগত পৰীক্ষা দিয়াটোৱে ভাল কথা, তুমি যে পৰীক্ষা দিবা আৰু ফৰ্ম ফিল আপ কৰি ল'লা বুলি কৈছে। হাঁহি উঠিছে নিজকে নিজে। আৰু সেয়ে আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ তেনেকৈ কাৰোবাৰ হৈছে নিশ্চয় আপুনি কমেণ্টত জনাব পাৰে। এতিয়া ক'বলৈ গ'লে লাখ ষ্টুডেণ্টে মানে লাখ কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিছে পৰীক্ষা দিবৰ কাৰণে। মই ভাবিছোঁ চবেই পঢ়িছে আৰু বুলি। কিন্তু কালি দুজনীমান মানে যেতিয়া আমি কৰ্চলৈ গৈছিলোঁ আৰু তেতিয়া দুজনীমানে কৈছে, মানে সিহঁতি বহুত পঢ়া ডিগ্ৰী পাছ কৰা হয় তেহেঁতি কৈছে যে আমি 7-8টা মানুহৰ পৰীক্ষা এতিয়ালৈকে দিলোঁহে, কিন্তু এটাতো পাছ কৰিব পৰা নাই। সেয়েহে মই আহি মেলি চিন্তা কৰিছোঁ কথাটো, সিহঁতিয়ে যদি ইমান পঢ়ি 7-8টা পৰীক্ষা দিছে আৰু পাছ কৰিব পৰা নাই, ইমান চোকা, কিন্তু মই পৰীক্ষা দি কি ফালি দিম বুলি এনেকৈ ভাবিছোঁ দেই। মই ভাবিছোঁ মই পৰীক্ষা দি কি ফালিম, মইনো পূৰা একদম 1 নম্বৰত আৰু বুলি এনেকৈ বুলি ভাবিছোঁ। মইতো সাধাৰণ মেট্ৰিক পাছ যেনে তেনে মেট্ৰিকটো পাছ কৰিছোঁহে, আৰু সেই মেট্ৰিক পাছৰ চাৰ্টিফিকেটখনতে লগাই মেলি মই এতিয়া পৰীক্ষা দিবলৈ ওলাইছোঁ। কিন্তু তেহেঁতি ডিগ্ৰী পাছ কৰা, আৰু তেহেঁতি ইমানখিনি পৰীক্ষা দি পাছ কৰিব পৰা নাই। মইনো এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ বা কিবা পাছ বুলিও নহয়, মইনো সাধাৰণ মেট্ৰিক পাছটো হৈ তাতে যেনে তেনে পাছ কৰিছোঁ, আৰু মইনো কি পৰীক্ষা দি ফালিম সেনেকুৱা লাগিছে মনত। তাৰপিছত আৰু কোনোবাই কৈছে বোলে ভাগ্যৰ লগত কথা আছে, কোনোবাই পাৰি যায় কোনোবাই নোৱাৰে। আৰু যোৱা বছৰ দিছে কিছুমানে, সেয়েহে কিছুমান মানুহক দেখি কৈছে, কিছুমানে পৰীক্ষা যিখিনি আহে সেইখিনি লিখিবহে লাগে, কিছুমানৰ আহি যায় পঢ়ি যোৱাৰ মাজতে, আৰু কিছুমানৰ নাহে আৰু সেয়েহে লিখিব নোৱাৰে আৰু পাছ কৰিব নোৱাৰে, তেনেকুৱা কথা হয়। আৰু কিছুমানে মানে নপঢ়িলেও এনেকুৱা ল'ৰা ছোৱালীও থাকে যিখিনি মানে অকল এদিন পৰীক্ষা দিনাখনেই পঢ়ি যায়, পৰীক্ষা দিনাখনে পঢ়িব আৰু সেইদিনাখনে পৰীক্ষা দিবলৈ গুচি যায়, কিন্তু সেইজনে পৰীক্ষা দি দিয়ে হেনো, তেতিয়া পাছ কৰি যায়। কিন্তু যিখিনিয়ে সদায় পঢ়ি থাকে, দিনে ৰাতিয়ে পঢ়ি থাকে, সময় নষ্ট বুলিয়ে কৈছোঁ, কাৰণ পৰীক্ষাটো যদি দিয়ে পাছ যদি নকৰেতো সময় নষ্টই হ'ব। সময় নষ্ট কৰে সেইবিলাকে মানে কোনো কাম নাই। আৰু যিবিলাকে মানে পটককৈ মানে কথাবিলাক মনত ৰাখিব পাৰে আৰু সেই সময়ত ধুনীয়াকৈ শুদ্ধকৈ লিখিব পাৰে, তেওঁ চাহে যিমান দিন পঢ়ি থাকক, যিমান কোৰ্চ কৰক, যিমান টোপনি ক্ষতি কৰক, যিমান সময় ঘণ্টা জুৰি ৰাতিয়ে দিনে কিতাপ পঢ়ি থাকক, তথাপিতো সেইজনে কেতিয়া সফল হ'ব নোৱাৰে। আৰু যিজনে মনত মানে যিকোনো কথা ৰাখিব পাৰে, সংগম কৰিব পাৰে, মানে সঞ্চয় কৰি ৰাখিব পাৰে যিকোনো কথা, আৰু য'তে মানে কোনোবাই কিবা এটা ক'লে এইটো এনেকুৱা বুলি ক'লে মানে পটককৈ ৰাখিব পাৰে, সেই ষ্টুডেণ্টজনে বা সেইজন কেণ্ডিডেটেই পৰীক্ষাটো পাছ কৰিব। আৰু তেওঁ মানে মনত যেতিয়া ৰাখিব পাৰে, যিকোনো প্ৰশ্ন আহিলে তাৰ নীতি নিয়মত কৰি মেলি শুদ্ধ উত্তৰটো উলিয়াই তেওঁ ধুনীয়াকৈ উত্তৰটো পাতিব পাৰে। আৰু যিসকলে দিনে ৰাতিয়ে লিখি মুখস্থ কৰিব, পঢ়ি মুখস্থ কৰিব, ঘণ্টা জুৰি টোপনি ক্ষতি কৰি পঢ়িব, সেইসকলকে কৈছে যে আমাৰ ঘৰতে ইমান কিতাপ আছে, মানে এটা ৰুম হৈ যাব কিতাপৰে। মই ইমান পঢ়িলোঁ, তথাপিতো মই মানে 4-5টামান পৰীক্ষা দিলোঁ, আৰু সেই পৰীক্ষাত আজিলৈকে সফল হ'ব পৰা নাই। সেইটো নাজানো কি কাৰণে হ'ব পৰা নাই, সেইটো মানুহে কয় ভাগ্যৰো কথা আছে বুলি, অকল পঢ়িলেই নহ'ব, পৰীক্ষা দিলেই নহ'ব, চবফালে হ'ব লাগিব, যিহেতু ভাগ্যৰো কথা আছে বুলি কয় মানুহে। কিন্তু কাৰ ভাগ্যত কি আছে নাজানো, এইবিলাকত দি আছে ভগৱানে, নিশ্চয় তেওঁক কিজান বেলেগ এটা কামৰ কাৰণে প্ৰস্তুত কৰিছে, যিটো কামৰ কাৰণে সময় হোৱা নাই, আৰু সেই সময়সূচী হ'লেহে তেওঁ কিজান সেই কামটোত মানে অন্তৰ্ভুক্ত হ'ব আৰু সফল হ'ব। কিন্তু মই ভাবিছোঁ আৰু মোৰ মনৰ কথাবিলাক আপোনালোকক কৈছোঁ, মই ভাবিছোঁ যে
সেইকেইদিন ময়ো পূৰা পঢ়িম এনেকৈ বুলি ভাবি আছিলোঁ, পূৰা কষ্ট কৰিম পঢ়িম। তাৰপিছতে মই এতিয়া এনেকৈ ভাবিছোঁ যে চবেইতো পঢ়িছে, চবেই মানে একদম মানে পূৰা পঢ়া কোনোবাই ছায়েন্সৰ, কোনোবাই আৰ্টছৰ, কোনোবাই কমাৰ্চৰ, কোনোবাই ডিগ্ৰী, কোনোবাই ডিপ্ল'মা, কোনোবাই মেজৰ লৈ এনেকুৱাবিলাক আছে। সেইখিনিত এপ্লাই কৰিছে, 3rd গ্ৰেডত কৰিছে, আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কিছুমান আছে সেইখিনি 4th গ্ৰেডতো কৰি দিছে। সেয়েহে ভাবোঁ এতিয়া মইতো সাধাৰণ মেট্ৰিক পাছ, মইনো কি কৰিব পাৰিম, কিন্তু কোনে কি কৰিব পাৰে সময়ে গম পাম আৰু আপোনালোকক মই জনাম। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'সমূহ চাই থাকিব। মোৰ মানে কি কণ্ডিশ্যন হ'লগৈ আৰু শেষত আপোনালোকে চাব মই সফল হ'ব পাৰিলোঁ নে নোৱাৰিলোঁ, আৰু সফল হ'ব পাৰিলেও চাহে নোৱাৰিলেও মই ভিডিঅ' বনাই আপোনালোকক দেখাম, ক'ম। আৰু মোৰ পৰীক্ষা দিয়াৰ এইবাৰ প্ৰথম জীৱনৰ এক্সপিৰিয়েঞ্চ হ'ব, কেনেকুৱা লাগে পৰীক্ষা হলত গৈ বহি আৰু পৰীক্ষা দি তাক আপোনালোকক দেখাবলৈ আৰু জনাবলৈ মই চেষ্টা কৰিম যদি পাৰোঁ। আৰু মই কম সময়ৰ ভিতৰতে আপোনালোকে নিশ্চয় জানিব, মই দেখাই থাকিম, আপোনালোকে কৈ থাকিম মনৰ ভাৱবিলাক, আৰু আপোনালোকে শুনি যাব। যদি আপোনালোকৰ তেনেকৈ পৰীক্ষা দিয়াবিলাকৰ কথা কৈছোঁ, যিবিলাকে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হৈছে, তেওঁলোকৰ নিজৰ মনৰ ভাৱবিলাক আৰু পঢ়াৰ সময়সূচী বা কিছুমানে মানে ঘণ্টা জুৰি মানে পঢ়িছে, সময় দিছে, গোটেই ঘৰখনতেই কিতাপেই ভৰ্তি হৈ আছে, উঠোতে কিতাপ বহোতে কিতাপ এনেকুৱা পাইছে, বা ঘৰতো পৰিৱেশ পাইছে পঢ়িবৰ কাৰণে, বা মাক বাপেক বা ককাই ভাই বা মানুহজনে উৎসাহ দিছে পঢ়িবৰ কাৰণে, তেওঁলোকে ধুনীয়াকৈ পঢ়িছে আৰু ধুনীয়াকৈ পৰীক্ষা দিব পাৰে আৰু সকলোখিনি মনত ৰাখিব পাৰিব। সেয়ে মানে আপোনালোকক মই কৈছোঁ আৰু যে মোৰ মনৰ কথা হয় এইটো, আৰু ৰাতিপুৱাতে যিহেতু গম পায় মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। দেৰিলৈকে শুই থাকিম বুলি বা নপঢ়োঁ বা পৰীক্ষা দিনাখনে গৈ পৰীক্ষা দিম বা মই মনত ৰাখিব পাৰোঁ মই চোকা, এনেকুৱা ধৰণে এইটো কোনো কথা নহয়। মানুহ অকণমান ৰিভাইজটো কৰিবই লাগিব, কিন্তু কিমান কোনে মনত ৰাখিব পাৰিছে আৰু কোনে কিমান ধুনীয়াকৈ প্ৰশ্নসমূহৰ উত্তৰ লিখে তাৰ ওপৰতে ডিপেণ্ড কৰিব। কাৰণ চাকৰি এটা বুলি কৈ দিয়াৰ লগে লগে চৰকাৰী চাকৰি এটা ঘপককৈ কোনো নাপায়, আৰু পৰীক্ষা দিবৰ কাৰণে তাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। আৰু কিছুমানে যদি আগতে ভালকৈ খৰচি মাৰি যিকোনো অংকই হওক, ইংৰাজীয়ে হওক বা অসমীয়াই হওক, যিকোনো ছাবজেক্ট পঢ়ি থৈছে বা নীতি নিয়মসমূহ আয়ত্ত কৰি থৈছে, তেওঁলোকে বৰ বেছি কষ্ট নকৰিলেও হৈ যাব ধুনীয়াকৈ। তেওঁলোকে গৈ যিখিনি জানে তাৰ ভিতৰতে প্ৰশ্ন আহিলে তেওঁলোকে ধুনীয়াকৈ লিখিব পাৰিব। কিন্তু যিখিনি এতিয়া মই আপোনালোকক আগতে কৈছোঁ, আমি সংসাৰতে সোমাই দিলোঁ, আৰু এতিয়া বৰ্তমান বছৰ হ'ল আৰু মোৰ সংসাৰত সোমোৱা, মানে বিয়া সোমাই ল'লোঁ, আৰু ল'ৰাটোতো এইটো আপোনালোকে গম পাইছে। মই কৈছোঁ সকলো কাৰণে সকলো সম্ভৱ নহ'ব পাৰে, কিন্তু চাকৰিটো যে পামেই সেইটো কথা নহয়, কোনোবাই নাপাবও পাৰে। আৰু ইমান লাখ লাখ কেণ্ডিডেট ওলাইছে, তেওঁলোকে যে সকলোৱে পাব সেইটো কথা নাই। আৰু এতিয়াতো গম পায় পষ্টটোতো লাখ লাখ নাই, যিহেতু কমকৈ আছে, আৰু কাৰ ভাগ্য কি চকৰি ঘূৰে কোনো নাজানে, কাৰোবাৰ ভাগ্য চকৰি ঘূৰিবও পাৰে। আৰু মই মানে এইকেইদিন প্ৰশিক্ষণলৈ গ'ল কিছুমান কথা এনেই সাধাৰণ জানিব পাৰিছোঁ। কিছুমানে যিমান পঢ়িও আয়ত্ত কৰিব নোৱাৰে, কিছুমানে পটককৈ আয়ত্ত কৰিব পাৰে আৰু যিকোনো কাম কৰিব পাৰে, আৰু কিছুমানে যিমান পঢ়িলেও বাৰে বাৰে পৰীক্ষা দি থাকিলেও উপকৃত নহ'বও পাৰে, আৰু ভগৱানে বেলেগ চিষ্টেমতো ভাবিব পাৰে, আৰু তেওঁৰ কাৰণে বেলেগ এটা সুবিধাও কৰি দিব পাৰে। কিন্তু এগৰাকীক দেখিছোঁ মই, তাইক মানে ভাবোঁ সদায় বহুত চোকা আৰু সকলো মনত ৰাখিব পাৰে। কিন্তু তাই যেতিয়া কালি কৈ দিলে যে মই 5-6টামান পৰীক্ষা দিলোঁ, তেতিয়া মই এনেকুৱা হৈছে ভগৱানে সকলোকে বেলেগ চিষ্টেমত বনাইছে আৰু বেলেগ কাৰণত বনাইছে, তাইক বেলেগ কাৰণে সমাজৰ উন্নতি পথৰ কাৰণে তাইক বনাইছে। আৰু তাই যেতিয়া গুচি যাব, আমাৰ এতিয়া ক'বলৈ গ'লে তাই বহুত কাম কৰে ভাল আৰু আমাক সহায় সহযোগ কৰি থাকে। তাই CFC চলাই আছে, চাবলৈ গ'লে এটা CFC চলোৱা মুখৰ কথা নহয়। সেইবিলাকত পৰীক্ষাবিলাকত উন্নতি নহয়, মানে ভগৱানে তাইক সেই ৰাস্তাটো দিয়া নাই, ইয়াতে দিছে যেতিয়া সমাজৰ উন্নতিৰ কাৰণে, আৰু সকলোৱে তাইৰ পৰা সহায় সহযোগ পায়। আপোনালোকে সকলোৱে ভালকৈ পঢ়ক বাৰু, ভালকৈ পৰীক্ষাটো দিব আৰু চৰকাৰী চাকৰি লৈ ল'ব। আৰু কপাল কেনেকৈ চকৰি ঘূৰে নাজানো। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে সকলোৱে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মৰ্ণিঙতে আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ মোৰ মনৰ ভাৱত, আৰু এতিয়া মই খোজকাঢ়ি ঘৰ আহি পালোঁ। ময়ো এতিয়া কিতাপ পঢ়োঁগৈ আপোনালোকে মোক অকলে আশীৰ্বাদ দিবা দেই। বাই বাই।